নমস্কাৰ জুন্টি জিকচেই ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ আদৰণি জনাইছোঁ। আজি জুন্টি জিকচেই ব্লগত লাহেকৰ সৈতে গাহৰি মাংস বনাবলৈ লৈছোঁ। আহকচোন কেনেদৰে বনাইছোঁ আৰু কি কি সামগ্ৰী প্ৰয়োজন হৈছে। প্ৰথমে মই মাংসবিলাক ভালদৰে ধুই লৈছোঁ আৰু মই আজি মাংসবিলাক বইল নকৰাকৈ বনাম। মাংসৰ লগত বনাবৰ কাৰণে মই সৰু সাইজৰ লাহেকৰ মুঠি এটা লৈছোঁ। আৰু যেহেতু অসমত ডাঙৰ সাইজৰ লাইশাক পোৱা যায় কিন্তু তুৰাত এনেদৰে সৰু সাইজৰ পোৱা যায়। মাংস বনাবৰ কাৰণে মই ডাঙৰ সাইজৰ পিঁয়াজ দুটা কাটি লৈছোঁ। লগতে আদা ৰচুন অলপমান থেতেলিয়াই ল'লোঁ আৰু ডালচেনি, কেঁচা জলকীয়া, তেজপাত, অলপমান পাঁচফোৰণ লৈছোঁ। আৰু মই লাইশাক মুঠিটো লৈছিলোঁ যে সেয়াকে মই মাজতে দুভাগ কৰি কাটি লৈছোঁ। আৰু ডাঙৰ সাইজৰ আলু দুটা মই ডাঙৰ সাইজতে কাটি লৈছোঁ। গাহৰি মাংস 500 গ্ৰামৰ অনুসৰি মই অকণমান তেল দি লৈছোঁ। আৰু তেল গৰম হোৱাৰ পাছতে মই পাঁচফোৰণবিলাক ফুটিবৰ কাৰণে দিছোঁ আৰু লগতে জলকীয়া, ডালচেনি আৰু তেজপাত দি দিছোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজবিলাকো দি দিছোঁ। পিঁয়াজবিলাক দিয়াৰ পাছতে থেতেলাই থোৱা আদা ৰচুনবিলাকো দি দিম আৰু এনেদৰে সকলো মিক্স কৰি অলপ সময় ভাজি ল'ব লাগিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পাছতে মই ডাঙৰ সাইজৰ বিলাহী দুটা 4 ভাগ কৰি কাটি দিছোঁ। সকলো সঁজুলিবিলাক ৰেডি কৰি লওঁতে মই আপোনালোকক বিলাহী দেখাবলৈ পাহৰিলোঁ। আৰু বিলাহী পিঁয়াজবিলাক অকণমান ভজাৰ পাছতে মই হালধি অলপ দি দিছোঁ। পিঁয়াজ আৰু বিলাহী অলপ সময় ভজাৰ পাছতে মই ধুই থোৱা গাহৰি মাংসবিলাকো দি দিছোঁ। পিঁয়াজ আৰু তেলৰ লগতে মাংসবিলাক ধুনীয়াকৈ মিহলাই দিছোঁ। মাংস বনাওঁতে মই গেছটো ল' ফ্লেমতে ৰাখি লৈছোঁ। আৰু এতিয়া মাংসৰ পৰিমাণে অলপমান নিমখ দি লৈছোঁ মাংসখিনি ধুনীয়াকৈ সিজিবৰ কাৰণে। এতিয়া গেছটো একেবাৰে ল' ফ্লেম কৰি মই অলপ সময়ৰ কাৰণে ঢাকনখন লগাই ৰাখি দিছোঁ। আজি মাংসবিলাক প্ৰথমে মই বইল কৰি লোৱা নাছিলোঁ কাৰণে গেছটো একেবাৰে ল' ফ্লেমত ৰাখিয়ে মাংসবিলাক সিজাই আছোঁ। আৰু বইল কৰি নল'লেও কোনো কথা নাই, কিন্তু মাংসখিনি ভালদৰে সিজাই ল'ব লাগে। আৰু আপোনালোকেও যিমান পাৰে এনেদৰে গেছটো ল' ফ্লেমত ৰাখিয়ে মাংসখিনি সিজাই ল'বলৈ চেষ্টা কৰিব। মই আগৰ ভিডিঅ'ত গাহৰি মাংসৰ ৰেচিপি দুটা আগবঢ়াইছিলোঁ আৰু সেই ৰেচিপিটো আপোনালোকে বহুতেই মৰম দিলে। এইটো ৰেচিপিও আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। মাংসৰ সোৱাদৰ অনুসৰি মই অলপমান ৰেড চিলি মছলাও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বিচাৰে আপোনালোকে ঘৰতে বনাই থোৱা শুকান জলকীয়া গুড়িও দিব পাৰে। আৰু মই যিহেতু ৰেডি কৰি থোৱা নাই সেইকাৰণে মই ৰেড চিলি মছলাই ব্যৱহাৰ কৰিছোঁ। আৰু ৰেড চিলি মছলা দিলে কালাৰটো বহুতেই ধুনীয়া আহে। মাংসবিলাক অলপ সময় ভজাৰ পাছতে মই কাটি থোৱা আলুবিলাকো দি দিছোঁ। এতিয়া আকৌ মাংসৰ লগতে আলুবিলাকো অলপ টাইম সিজাই ল'ম আৰু যিমান পাৰোঁ গাপত ৰাখিয়ে মাংসবিলাক সিজাব লাগিব। মাংস আৰু আলু আধা সিজা হৈ গৈছে। এতিয়া মই গ্ৰেভি অনুসৰি গৰম পানী অলপ দি দিছোঁ আৰু মাংসত আপোনালোকেও গৰম পানী ব্যৱহাৰেই কৰিব। পানী দি দেখুৱাতকৈ মই পানী অলপ কম যেন অনুভৱ কৰিলোঁ, সেইকাৰণে মই আৰু অলপ পানী দি এতিয়া উতল আহিবৰ কাৰণে ৰাখি দিছোঁ। মাংসবিলাক ধুনীয়াকৈ উতল অহাৰ পাছতে মই কাটি থোৱা লাইশাকৰ পাতবিলাকো দি দিছোঁ। মই লাইশাকৰ পাতবিলাক অকণমান ডাঙৰ সাইজতে কাটি দিছোঁ। লাইশাকৰ পাতবিলাক ডাঙৰ সাইজত কাটি দিলেও অতি সহজেই গলি যায় আৰু অলপ সময়ৰ পাছতে আপোনালোকে চাবচোন এয়া পাতবিলাক কি ধুনীয়াকৈ গলি যায়। ভিডিঅ'টোৰ মাজতে মই ক'ব বিচাৰিছোঁ নতুন কোনোবাই মোৰ ভিডিঅ'টো প্ৰথম চাইছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ৰেচিপিটো মোৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া ভালদৰে উতল আহিবৰ কাৰণে মই ঢাকনখন লগাই ৰাখি দিছোঁ। আৰু যিমানে ধুনীয়াকৈ উতল আহিব সিমানে আলুবিলাক আৰু মাংসবিলাক ভালদৰে সিজিব। নতুন আলুৰ ছিজন কাৰণে আলু কম সময়তে সিজে। আৰু এতিয়া মই মাংস দিয়া আলুবিলাক ধুনীয়াকৈ সিজি গৈছে। লাইশাকৰ লগত গাহৰি মাংস বহুতেই ভাল লাগে। মোৰ ৰেচিপিটো আপোনালোকৰ যদি পচন্দ হয় আপোনালোকে এনেদৰে বনাই এদিন খাই চাবচোন আৰু কমেণ্ট বক্সত জনাব দেই মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে। মই বনোৱা ৰেচিপিটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু ভিডিঅ'টোৰ শেষত মই আকৌ ক'ব বিচাৰিছোঁ নতুন কোনোবাই মোৰ ভিডিঅ'টো প্ৰথম চাইছে যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।